প্ৰথমতে আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব কৰি তাত টাইপ কৰক dailyepaper.in টাইপ কৰাৰ পিছত আপুনি নতুন এটা ৱেব পেজ খোলা যাব পেজ খোলা যোৱাৰ পিছত ইয়াৰে প্ৰথম যেটো লিংক আছে তাত ক্লিক কৰক তাৰ পিছত আপোনাৰ লিংকটো ক্লিক কৰাৰ পিছতে আপোনাৰ যেটো ৱেবসাইট আছে এটো ওপেন হ'ব এই ৱেবসাইটটোত ইংৰাজী পেপাৰ হিন্দী পেপাৰ আৰু বিভিন্ন ভাষাৰ পেপাৰ যেনে মাৰাঠী অন্যান্য পেপাৰ তেলেগু পেপাৰে হওক সকলোবিলাক পাই যাব তাৰ মাজতে অসমীয়া নিউজ পেপাৰ ডাউনলোড বুলি এটা অপচন দেখা পাব আপুনি মোৰ স্ক্ৰীনত দেখা পাইছে তাত আমাৰ 4খন পেপাৰ আছে দৈনিক ইয়াৰে দৈনিক অসম পেপাৰখনত মই ক্লিক কৰিলোঁ এতিয়া দৈনিক অসম পেপাৰখনৰ আজিৰ যিখন পেপাৰ আছে তাক আমি PDF হিচাপে ডাউনলোড কৰিম গতিকে তাৰ বাবে আমি তললৈ যাব লাগিব তললৈ গৈ আজি 26 নৱেম্বৰ 2020 তাত ডাউনলোডত ক্লিক কৰিলোঁ ডাউনলোড ক্লিক কৰাৰ পিছতে আপুনি ডাউনলোড PDF য'ত আছে তাত ক্লিক কৰিব ডাউনলোড PDFত ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এটা নতুন ৱেব পেজ খোলা হ'ব এতিয়া তলত আপোনাৰ ব্লু কালাৰৰ যেটো চিন দিয়া আছে তাত ক্লিক কৰক ক্লিক হিয়াৰ বুলি আছে তাত ক্লিক কৰাৰ লগে লগে ডাউনলোড অপচন আহিব আৰু ডাউনলোড কৰাৰ পিছত আপুনি আপোনাৰ পেপাৰখন আজি চাই ল'ব পাৰিব সো আজি দৈনিক পেপাৰখনৰ সম্পূৰ্ণভাৱে গোটেইখিনি আহি গৈছে গতিকে ইয়াত এটা দুটা ফটো বা এনেকুৱা টাইপৰ ফটো অহা নাই গোটেই পেপাৰখনে আহিছে ইয়াত 15টা পেজ আছে আপোনালোকে চাব পাৰে এই 15টা পেজ গোটেইকেইটা আহি গৈছে গতিকে যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে বা কিবা শিকিলে তেনেহ'লে চেনেলটোক সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিয়ক যাতে মোৰ ভিডিঅ' পৰৱৰ্তী সময়ত আপোনালোকে পায়